হেল্ল' কি খবৰ আপোনালোকৰ খবৰ হয়তো ভালেই মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনেকুৱা পাইছে অবভিয়াছলি জনাব আৰু বৰ্তমান গৈছোঁ দিৱালী নেক্সট দিনাখন গাঁৱৰ ঘৰলৈ চ' আপোনালোকৰ কাৰণে ভিডিঅ' ক্লিপ অলপকৈ কৰি ৰাখিলোঁ গাঁৱতে পূজা এখন পাতে তাতো সোমালোঁ এয়া পূজাৰ ভিডিঅ' যিহেতু আমি তালৈ যাব নাপায় নগ'লোঁ চ' এয়াই অলপ ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকক দেখাবৰ কাৰণে আমাৰটো বৰষুণ দিছে তো আমাৰ ঘৰতে যায়গৈ বৰষুণ দিছে যাম দে ঘৰত ভাত পানী খাই আহিলি ভাত খাই বৈ কি শাক খালি ঔটেঙা পূজাত মা আৰু পাপা সোমালে পূজা কৰিলে আৰু তাৰপিছতে আমি গ'লোঁ গাঁৱৰ ঘৰত গৈ কিনি তাত পুখুৰী এটা আছে তাত মাছ মেলি থোৱা আছে তাতে মাছ কেইজনীক মৰি দিলোঁ খাবলৈ দানা দিলোঁ তাকে অলপ ভিডিঅ' শ্বেয়াৰ কৰিম বুলি আপোনালোকলৈ ৰাখি থ'লোঁ চাওকচোন আপোনালোকে এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম আৰু মোৰ ইউটিউব চেনেলটোত আপোনালোকে এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ দেখিব পাব আৰু দিৱালীত কালি যিহেতু বৰষুণ দিলে ইমান এনজয় কৰা নহ'ল আৰু মই ফটকা নুফুটাওঁ বাৰু ফুটাবলৈ ভয় লাগে নুফুটাওঁ চ' আজি জ্বলালোঁ চাকি মম তেনেকৈ প্ৰায়ভাগ আজি মমেই জ্বলোৱা হৈছে আৰু চাওক আপোনালোকে আজি কি কৰোঁ তেনেকুৱা একো স্পেচিয়েল নাই যিখিনি কৰোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু সেইখিনি কৰিম আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চাওক আজি মম কেনেকৈ জ্বলাইছোঁ বৰ্তমান গাঁৱৰ ঘৰৰ পৰা আহিলোঁ আহি কিনি আমি মানে য'ত থাকোঁ টেঙাখাত টাউনতে তো তাতে ঘৰটো এনেকৈ সজোৱা হৈছিলে চ' আপোনালোকলৈ অকণমান ভিডিঅ' কৰি ৰাখিলোঁ কেনেকৈনো সজাইছোঁ কি কৰিছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ চাওকচোন আমাৰ ঘৰটো কেনেকুৱা লাগিছে জনাব প্লিজ জ্বলোৱা এইটো নজলিলে যে Dipsikha নেজানে ফুটাব
উল্টা হ'ল নেকি বাৰু বস্তুটো লাষ্ট দিছে দেই চকৰি ফেটি